Hello friends, welcome to our blog. বন্ধু আজি মই এটা বৰ ধুনীয়াৰ ইণ্টাৰেষ্টিং কথা এটা ক'ম যে আজি 6-7 মাহমানৰ আগতে মানে জানুৱাৰী মাহৰ আৰম্ভণিতে বিয়া এখন খাবলৈ গৈছিলোঁ মানে এখন গাঁৱৰ ভিতৰত মোৰ লগৰ এটা দি বিয়াখন খাবলৈ গৈ বিয়াত মানে মাছ মাংস বহুত খালোঁ মানে বহুত কিবা কিবি খালোঁ। তাৰপাছত ওই ওচৰ পাজৰে দোকান চোকানো নাই, এডোখৰত বন্ধ। তাৰপিছত মাছ পানী মুখখন বৰ কিবা ধৰণৰ বেয়া লাগিব ধৰিলে। তাৰপাছত লগৰটোক ক'লোঁ তামোল চামোল পাম নেকি। তামোল চামোল বিয়াত পোৱা নাছিলোঁ, জানো সেইটো সময়ত তামোল চামোল নাছিলে অলপ ৰাতি য'ত দেৰি হৈছিলে। কিন্তু মই লগৰ এটা দেখিলোঁ, সি খাই আছে ৰজনীগন্ধা। আৰু মই তাৰ ওচৰলৈ যাওঁ বুলি ভাবিলোঁ। সি মোক দেখিলে আৰু দেখাৰ লগে লগে সি ঘচা খচ খাই দিছে। আৰু যি অকণ আছিলে পেকেটটোত বাকীখিনি লুকাই থৈ দিছে। মই ক'লোঁ দেচোন কিবা আছে নি, মুখখন বহুত বেয়া লাগিছে, তামোল চালি পোৱা নাই, যদি কিবা আছে দে খাওঁ। সি ক'লে নাই নহয়। মই ক'লোঁ ওচৰ পাজৰত দোকান চোকান নাই, এতিয়া আকৌ আধা কিলোমিটাৰ আঁতৰলৈ যাব লাগিব। মই ঠাণ্ডাখনত যোৱাকৈ মই তই দিয়া যদি মই খাই দিওঁ। তাৰপিছত আৰু নাই আৰু তাৰপিছত মই কি হ'ল, ঠিক আছে দে। তাৰপিছত মই মোৰ লগতে গ'লোঁ 1 কিলোমিটাৰমান আঁতৰত এখন দোকান পালোঁগৈ, ৰাতি খোলা আছিল দোকানখন। ডক্টৰখিনি মাৰি আনিলোঁগৈ মানে 2টা ডজনী। তাৰপাছত তাকো সুধিছোঁ খাই ল তই খাবি ল। তাৰপৰা সি বস্তুটো লৈ লৈছে। তাৰপৰা সি কি কৈছে নাই সি কৈছে মোৰ আছে অকণমান, মোৰ অকণমান আছিলে নহয়। মই তাক ক'লোঁ তোৰ যদি অকণমান আছিলে তই মোক কিয় নিদিলি। তাৰপৰা সি কৈছে বোলে মই পাহৰি গ'লোঁ নে তই দিবলৈ মনটো নাছিলে। মানে কথাবোৰ দেখিছোঁ এনেকুৱা ধৰণৰ। আৰু এনেকুৱা ধৰণৰ কিবা কিবি যদি ইণ্টাৰেষ্টিং যদি কথা থাকে মই আপোনাৰ লগত মই শ্বেয়াৰ কৰি থাকিম এনেকুৱাটো ভিডিঅ'তে। তেন্তে বন্ধুসকল এনেকুৱাৰ কাৰ লগত হৈছে আপোনালোকে মোক কমেণ্টকৈ জনাব, নহয় জানো। আৰু এনেকুৱা ইণ্টাৰেষ্টিং কথাবোৰ থাকিলে মই আপোনাৰ লগত মই শ্বেয়াৰ কৰি থাকিম। তেন্তে আহোঁ আজিলৈ। থেংক ইউ ফৰ ৱাচিং। ধন্যবাদ। জয় অসম।